Hello everyone, আজি বহুত দিনৰ মূৰত আকৌ এটা নতুন ব্লগ। আজি আমি বিয়া দুখন খাবলৈ যাম। এখন বুলি নাই কোৱা দুখন খাবলৈ যাম। টুকটুক বাৰু নাযায়, আমি যাম। মুম্বা হৈছে ঘৰত আৰু ভিডিঅ'টো আৰম্ভ কৰোঁ। মই মানে গা ধুই ভাত খালোঁ। মই দৰৱ নাখালোঁ। ঘৰ যাবলৈ মন আছিলে কিন্তু টুকটুকৰ কাৰণে মেথছৰ এক্সাম। সেয়াই আৰু বলক ৰেডি হওঁ, দেখাই আছোঁ সকলো। আৰু ইয়াৰ গেট ৰেডি উইথ মি ভিডিঅ'টো অলৰেডি মই আপলোড কৰিছোঁ, আপোনালোকে নিশ্চয় চাইছে। ৰাইজ মই মেকআপ কৰিব নাজানো বৰকৈ, কিন্তু অকণমান মুম্বাহঁতৰ পৰা ভণ্টিহঁতৰ পৰা শিকিছোঁ, তাকেই কৰি থাকোঁ। ভালদৰে নাজানো কাৰণেই চিম্পলকৈ থাকিয়ে ভাল লাগে আৰু এনেও মই বৰ বেছি মেকআপ কৰিলে নিজকে ভালো নেদেখোঁ, সেইকাৰণে এনেকৈ গৈছিলোঁ। সদায় এইকেইদিন চাদৰ মেখেলা লেহেংগা পিন্ধিয়ে আছোঁ বিয়াবোৰত, সেইকাৰণে আজি এইযোৰ কুৰ্তি ছেট পিন্ধি ওলালোঁ। আমি ওলাই মেলি আহি আছোঁ। বহুত ক'লা লাগিছে কাৰণ পিছফালে বেছি ব্ৰাইট হৈ গ'ল মানে খৰখেদাকৈ ওলাইছোঁ আৰু ওলোৱাৰ আগততো এইবিলাক কাজিয়া চাজিয়া হ'বলৈ আছে। ব্ৰাউন ফেমিলি আৰু আমি অলপ সময় যোৱাৰ পাছতে প্ৰথমখন বিয়া পালোগৈ, মানে এখন কইনাৰ বিয়াখন। গাইজ আমি বিয়াত পাই গ'লোহি। গোটেই আন্ধাৰখনৰ ৰৈ দিছে। বিয়াতে আছিলে ভিডিঅ' কৰি নাযাবি দে, মই তোৰ লগত ফুল আউটফিট চেক গৈ দিয়ক নালাগে দেখিব কেলে এই বৰ ষ্টাইলটো ভাল লাগিছে ন। এইটো জোকাইছে তাইক উলি দিয়ে নেকি এনেকৈ ওলাই নিদিয়ে, জোকাইছে। জোকাইছে লাগিছে দেখাগেই নাই আৰু ইফালে লাহে লাহে মাতিব আৰু ধুনীয়া লাগিছে। বিয়ালৈ গ'লে আৰু ফটো নমৰাকৈ হয়নে? আমি সকলোখিনিয়ে গৈ পেলাই কইনাৰ লগত ফটো উঠি ল'লোঁ। তাৰপিছত লাহেকৈ আমিও খাবলৈ বুলি গ'লোঁ। মুম্বাই গ'লে যাই দিয়া ধুনীয়া লাগিছে। লৈ লওঁ আৰু লগত ওলাবলৈ। এইখন বিয়া পৰা যাওঁ, ইখন বিয়া খাওঁগৈ। বাই বাই। আৰু এতিয়া দৰাৰ ঘৰৰ বিয়াখন খাই আহোঁ ব'লক। ভাল গাইছে তো গাই থাকে যা আদিখন হৈ। বিয়া ঘৰলৈ সোমাওঁতেই চুমুৱে মোক সুধিছে যে সঁচাকৈ কোনোবাই গাই আছেনে নে চাউণ্ড বক্সত বজাই থৈছে। মই বোলো বজাই থৈছে চাগে। ভিতৰত আহি যেতিয়া দেখিছোঁ মানে তেতিয়াহে বিলিভ হৈছে যে লাইভ গাই আছে আৰু খুব ধুনীয়া কণ্ঠটো তেওঁৰ, আৰু নাচনীকেইজনীও বৰ ধুনীয়াকৈ নাচি আছিলে। সেইকাৰণে আপোনালোকৰ বাবে অকণমান ভিডিঅ' কৰি থ'লোঁ। ছেকেণ্ডখন বিয়াৰ আহিছে, সেইখনত দবাই আহি পেলাই ভাত মই এগহা দুগহা লৈছোঁ। তোমাক কি কবি তই? মইতো ঘৰতো ভাত খাই আহিছোঁ। মই ইমানকণ খাইছোঁ নালাগে একো নাই আকৌ কৰিছোঁ। মই ঘৰত ভালকৈ খাই আহিছোঁ, তাৰপিছত আহি পেলাই এগহা ইখন বিয়াত খাইছোঁ, বাকী মাংস মই ইখন বিয়াত ভালকৈ খালোঁ। এইখনত দুগহা লৈছোঁ। ইয়াত নাখাওঁ এতিয়া, সেইকাৰণে মই মিঠাইটোও নাখাওঁ এতিয়া, তয়ে খাবি সেইটো। মই ৰসগোল্লা দুটা খাইছিলোঁ গাইছ। মই এবাৰহে এনেকৈ বিয়া খাইছোঁ, মই কেতিয়াও এনেকৈ নাখাওঁ। মাহঁতে 6-7খন বিয়া একেলগে খাব পাৰে। মই পাইছোঁ সোমাওঁ ওলোৱা নাখোৱা। এই মোৰ দেখিছনে ডাবল চিন ওলাই গৈছে, আকৌ ওপৰতে ধৰিছোঁ। দেউতা এয়া দেউতা এয়া দেউতা
দুইখন বিয়াতে খানা খুব ধুনীয়াকৈ খুৱাইছে আৰু খুব টেষ্টিও হৈছে মইহে ভাত দুগহা এগহা লৈছোঁ মই নহয় ইহঁত কেইজনীও কাৰণ দুখন বিয়া খাব লগা হৈছে আৰু মই ৰাতিপুৱা খাই আহিছোঁ ভাত ঘৰত গতিকে অকণমান টেষ্ট কৰিছোঁ আৰু চবৰে আৰু সঁচাকৈ খানাটো খুব ধুনীয়া আছে খুব ভালকৈ গোটাইছে সকলোৱে আমি খাই বৈ আহিলোঁ এতিয়া বহি আছোঁ মোৰ মানে আজি মনটো ইমান ভাল নাই কাৰণ মোৰ ফটোটো অহাই নাই এখনো ভাল গোটেই ফুল ড্ৰেছটোত মোৰ ফটোই নাই আমি যোৱাৰ পৰা বিহুনাম গায়ে আছিলে তাৰপিছতহে নাচিছিলে আৰু আমি খাবলৈ যাওঁতে তেওঁলোকো খাবলৈ গৈছিলে আৰু অহাৰ পিছতে এয়া নাচনীও নাচি আছিলে আমি অলপ সময় এয়াই চালোঁ খুব ধুনীয়াকৈ নাচিছে গোটেইকেইগৰাকীয়ে আৰু তাৰপিছতহে আমিও ঘৰলৈ উভতি আহিলোঁ আমি এতিয়া দুখনকৈ বিয়া এতিয়া আকৌ পলো খাম কি এটা দেনা মায়ে পলো খায় মায়েও ঘৰ পায়ে আমি টুকটুকক জগাইছোঁ টুকটুক শুই আছিলে ইমান মাতিছোঁ চাবিটো দিবলৈ গমেই নাপায় ভিডিঅ' এটা কৰি ৰাখিছিলোঁ চাওকচোন আপোনালোকেও হাঁহিব টুকটুকক আমি ভিতৰত ইমান পগলনি জেগা জগাইছোঁ খিৰিকী খুলি নোৱাৰো চাবি তাবি খুলি চিপছো তই আগে চাবি দে বেহেন এইটো পিছত দিম তাই কেলে হাঁহি আছে উঠিছেগে ভাং খোৱা মানুহৰ লেখীয়াকে শুই আছে শুই পেলাই বগৈ শুই থাকিলে নিচাকে দলিয়াৰে গুচি গ'ল চাবিয়ে তাবিয়ে ৱাও গাইজ কি ক'ম আৰু আৰু আমি বিয়াৰ পৰা আহিয়ে কাপোৰ কানি সলাই মেকআপ গুচোৱাই নাই তেনেকৈ একে ৰঙৰ কুৰ্তি পিন্ধি লৈছোঁ এতিয়া আমি ডান্স ভিডিঅ' বনাম আৰু এইকেইটা চাবলৈ হ'লে মোক ছাবস্ক্ৰাইব কৰি ৰাখিব লাগিব নহ'লেনো আপোনালোকে কেনেকৈ মনত ৰাখিব কাক চাই আছিলে গতিকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু আজিৰ ভিডিঅ'টোনো কেনেকুৱা লাগিলে ব্লগটো সেয়াও জনাবলৈ নাপাহৰিব বাকী আৰু বহুত ভিডিঅ'ৰ সৈতে মই আপোনালোকৰ মাজলৈ আহি থাকিম এনেদৰে আজিৰ ভিডিঅ'টো ইমানেই বাই